নমস্কাৰ ট্ৰু অসমলৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি অসমৰ এক বিশেষ অভিযানৰ বিষয়ে কথা পাতিম যিয়ে আমাৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱনলৈ এক নতুন আশা আৰু আত্মবিশ্বাস কঢ়াই আনিছে। এই অভিযানৰ নাম হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা অভিযান। অসম চৰকাৰে আৰম্ভ কৰা এই মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা অভিযান চমুকৈ MMUয়ে কেৱল এখন চৰকাৰী আঁচনিয়েই নহয়, ই হৈছে অসমৰ হাজাৰ হাজাৰ মহিলাৰ সপোন পূৰণ কৰাৰ এক শক্তিশালী মাধ্যম। এই অভিযানে আমাৰ নাৰী সমাজক কেৱল আৰ্থিকভাৱে সবল কৰাই নহয়, বৰঞ্চ তেওঁলোকক আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই যোৱাৰ বাবে প্ৰয়োজনীয় সাহস আৰু প্ৰেৰণাও যোগাইছে। ইয়াৰ জৰিয়তে অসমৰ মহিলাসকলে নিজৰ আৰু নিজৰ পৰিয়ালৰ ভৱিষ্যত নিজেই গঢ়াৰ এক সুবৰ্ণ সুযোগ লাভ কৰিছে। এই অভিযানৰ মূল লক্ষ্য কি? সকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকা কৈ দিম। এই অভিযানে আমাৰ গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ বাবে বিত্তীয় সাহায্য আৰু প্ৰয়োজনীয় প্ৰশিক্ষণ আগবঢ়ায়। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাই একত্ৰিত হৈ নিজৰ সৰু সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে, যিয়ে কেৱল তেওঁলোকৰ পৰিয়ালকেই নহয় গোটেই সমাজখনকে সমৃদ্ধিশালী কৰি তোলে। মহিলাসকলৰ সৰু সৰু প্ৰচেষ্টাবোৰে এক বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। চাও ইয়াৰ বাবে আপুনি কি কি কৰিব লাগিব। আবেদন প্ৰক্ৰিয়া আৰু যোগ্যতা। সহজ ভাষাত 1. যোগ্যতা। প্ৰথমে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীৰ বয়স 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি এখন সক্ৰিয় আত্মসহায়ক গোট সেল্ফ হেল্প গ্ৰুপ বা SHGৰ সদস্য হ'ব লাগিব। এই গোটবোৰে মহিলাসকলক একত্ৰিত কৰি শক্তি যোগায়। 2. আবেদন ক'ত কৰিব? আবেদন কৰাৰ দুটা মুখ্য উপায় আছে। আপুনি অনলাইন যোগে যদি সুবিধা আছে আবেদন কৰিব পাৰে, আৰু দ্বিতীয়তে আপোনাৰ গাঁও পঞ্চায়ত কাৰ্যালয়, ব্লক উন্নয়ন কাৰ্যালয় বা জিলা গ্ৰাম্য উন্নয়ন সংস্থাৰ কাৰ্যালয়ত গৈ ফৰ্ম পূৰণ কৰি জমা দিব পাৰে। এই কাৰ্যালয়সমূহত আপুনি আবেদন সম্পৰ্কীয় সকলো তথ্য আৰু সহায় লাভ কৰিব। 3. কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব পাৰে? আবেদন কৰিবলৈ সাধাৰণতে কিছুমান নথিপত্ৰৰ প্ৰয়োজন হয়। সেয়া হ'ল আপোনাৰ আধাৰ কাৰ্ড, ঠিকানাৰ প্ৰমাণপত্ৰ, বেংক একাউণ্টৰ বিৱৰণ আৰু আপুনি যে এখন আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য তাৰ প্ৰমাণপত্ৰ। এই নথিপত্ৰবোৰ সাজু কৰি ৰাখিলে আবেদন কৰাটো সহজ হ'ব। এই আঁচনিয়ে প্ৰতিটো আত্মসহায়ক গোটৰ সদস্যাক 1 লাখ টকাৰ পৰা আৰম্ভ কৰি 2.5 লাখ টকালৈকে বিত্তীয় সাহায্য প্ৰদান কৰে। ইয়াৰ ফলত মহিলাসকলে নিজৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় মূলধন লাভ কৰে। আটাইতকৈ ভাল কথাটো হ'ল এই সাহায্য ঘূৰাই দিয়াৰ ক্ষেত্ৰতো চৰকাৰে সহজ কিস্তিৰ ব্যৱস্থা কৰিছে, যাতে কোনেও অসুবিধা অনুভৱ নকৰে। ইয়াৰ উদ্দেশ্য হৈছে মহিলাসকলক আৰ্থিক বোজা নিদিয়াকৈ তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰা। মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা অভিযান কেৱল টকা দিয়াৰ আঁচনিয়েই নহয়, ই মহিলাসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়ে, তেওঁলোকক উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়াৰ বাবে সংযোগ স্থাপনত সহায় কৰে আৰু এজন সফল উদ্যোগী হিচাপে গঢ়ি তোলে। এই অভিযানৰ জৰিয়তে অসমৰ অৰ্থনীতিত এক নতুন বিপ্লৱ আহিছে। মহিলাসকল এতিয়া কেৱল ঘৰৰ চাৰি দেৱালৰ মাজতে আবদ্ধ নহয়, তেওঁলোকে নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমেৰে সমাজত এক বিশেষ স্থান দখল কৰিছে। যদি আপুনিও নিজৰ সপোনক বাস্তৱত পৰিণত কৰিব বিচাৰে, নিজৰ পৰিচয় নিজে গঢ়িব বিচাৰে, তেন্তে আজিয়ে এই অভিযানৰ বিষয়ে অধিক জানক। আপোনাৰ সৰু পদক্ষেপ এটাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ লগতে সমগ্ৰ সমাজৰ ভৱিষ্যত সলনি কৰিব পাৰে। এই অভিযানক সফল কৰাত আমাৰ চৰকাৰ আৰু সমাজৰ সকলোৰে সহায় আৰু সহযোগিতাৰ প্ৰয়োজন। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আন মহিলাসকলকো অনুপ্ৰাণিত কৰিব পাৰে, যাতে অধিক মহিলাই এই সুবিধাৰ অংশীদাৰ হ'ব পাৰে। ট্ৰু অসমৰ সৈতে জড়িত থকাৰ বাবে ধন্যবাদ। আমি পুনৰ লগ পাম আন এক নতুন ভিডিঅ'ত। ধন্যবাদ।